প্ৰশ্ন হল মিছা খ্ৰীষ্টান মানে কি বাইবেলত এই শিক্ষা প্ৰায় দেখা যায় যে সব খ্ৰীষ্টান মানুহ সঁচা নহয় মিছা খ্ৰীষ্টান মানুহ থাকিব পাৰে মিছা খ্ৰীষ্টান মানে কি মিছা খ্ৰীষ্টান হল যিজনে মুখেৰে কয় মই খ্ৰীষ্টান হৈছো বা মই খ্ৰীষ্টান হৈ গলো যীশুক বিশ্বাস কৰো কিন্তু সিহঁতৰ ব্যৱহাৰ আচৰণ চালে দেখা গৈছে যে সঁচা নহয় এই বিশ্বাস বাস্তৱিক নহয় যেনে বাইবেলত লিখা আছে তীত 1:16 ঈশ্বৰক জানো বুলি তেওঁবিলাকে মুখেৰে স্বীকাৰ কৰে কিন্তু কাৰ্যৰে অস্বীকাৰ কৰে তেওঁবিলাক ঘিনলগীয়া আজ্ঞা নমনা আৰু সকলো সৎকৰ্মত অকামিলা বহুত মানুহে অসমত তেনেদৰে কৰে তেনেদৰে জীৱন যাপন কৰে আসলতে নামত খ্ৰীষ্টান হয় বা সিদ্ধান্ত লৈছে খ্ৰীষ্টান ধৰ্ম ল'বলৈ কিন্তু সিহঁতৰ জীৱন আগৰ নিচিনা বেয়া হৈ আছে মানে জীৱনৰ পৰিৱৰ্তন হোৱা নাই বা নতুন জন্ম হোৱা নাই মই বহুত খ্ৰীষ্টান মানুহক লগ পাইছো আৰু জানো যে কেৱল এদিন সিদ্ধান্ত লৈছে বেপ্টিজম ল'বলৈ বিশেষকৈ যদি পৰিয়াল খ্ৰীষ্টান হয় অসমত প্ৰায় হয় যে 13 বছৰত বা 14 বছৰত ল'ৰা ছোৱালীক বেপ্টিজম লয় মানে পবিত্ৰ আত্মাই অন্তৰত কাম কৰা নাই পবিত্ৰ আত্মাই যীশু খ্ৰীষ্টৰ শুভবাৰ্তা লগাই দিয়া নাই আৰু সিহঁতে মানে সঁচাকৈ বিশ্বাস নকৰে জাষ্ট মাত্ৰ সমাজত মিল হ'বলৈ বেপ্টিজম লয় বা মানুহে ডাঙৰ মানুহ হ'ব পাৰে ল'ৰা ছোৱালী হ'ব পাৰে নামত খ্ৰীষ্টান হয় কিন্তু কি কৰে জাষ্ট বাহ্যিকভাৱে বাহিৰত অৱস্থা দেখাত যেন খ্ৰীষ্টান হয় খ্ৰীষ্টান শব্দ জানে খ্ৰীষ্টানৰ কথা বাৰ্তা জানে কিন্তু আচৰণ আগৰ নিচিনা বহুত মানুহে ৰাস্তাত গৈ আছে যাৰ মানে ডিঙিত এটা খ্ৰীষ্টান মালা আছে ক্ৰুচৰ মালা পিন্ধে কিন্তু এই ক্ৰুচ অকল বাহিৰত থাকে অন্তৰত নহয় যেতিয়া বন্ধুৰ লগত যায় যি যীশুক নাজানে বা যীশুক প্ৰেম নকৰে সিহঁতে অকল পাপ কৰে আৰু পাৰ্টি কৰে আৰু মানে আন্ধাৰত থাকে বেয়া ফুচুৰি বেয়া জীৱন যাপন বেয়া চিন্তা বেয়া ছবি চাই আগৰ নিচিনা লেতেৰা অৱস্থা কিন্তু দেওবাৰ আহিলে গীৰ্জালৈ যায় বা সময় আহিলে প্ৰভুৰ প্ৰাৰ্থনা কৰে এইটো প্ৰায় দেখা যায় যে মিছা খ্ৰীষ্টানে প্ৰভুৰ প্ৰাৰ্থনা মুখস্থ কৰে আৰু কয় কিন্তু নিজৰ প্ৰাৰ্থনা নাই নিজৰ প্ৰাৰ্থনাৰ বিষয় ঈশ্বৰৰ ৰাজ্যৰ ওপৰত পবিত্ৰতাৰ ওপৰত বাঢ়িবলৈ খ্ৰীষ্টান জীৱনত শক্তি পাবলৈ শান্তি পাবলৈ প্ৰাৰ্থনা নকৰে অকল প্ৰভুৰ প্ৰাৰ্থনা বা যি সৰু ৰীতি নিয়ম হিচাপে পালন কৰে বাহ্যিকভাৱে কিন্তু অন্তৰ বেয়া হয় আসলতে বাইবেলত বহুত তেনেকুৱা সতৰ্ক আছে সাৱধান মিছা খ্ৰীষ্টান নহবা বাৰে বাৰে বেলেগ কৌশলেৰে বাইবেলত লিখা আছে বেলেগ শব্দৰে আৰু বাক্যৰে লিখা আছে তো মূল বিষয়ে মূল কথাই মিছা খ্ৰীষ্টান হল যেতিয়া মানুহৰ কথা আৰু মানুহৰ কাম মিল নাথাকে যেতিয়া মানুহৰ জীৱন যদি আমি তুলনা কৰো বাইবেলৰ লগত আৰু সিহঁতৰ জীৱনৰ লগত যেতিয়া আমি তুলনা কৰো বহুত ডাঙৰ পাৰ্থক্য আছে মিছা খ্ৰীষ্টান হয় কাৰণ সঁচা খ্ৰীষ্টান হোৱা বা সত্য খ্ৰীষ্টান হোৱা মানে যেতিয়া ঈশ্বৰে সঁচাকৈ আমাৰ ওচৰত আহে সৰ্বশক্তিমান ঈশ্বৰ যদি ইমান ডাঙৰ ইমান পবিত্ৰ ইমান সৰ্বশক্তিমান তেনেহলে তেওঁ যেতিয়া আহে আমাৰ জীৱন পৰিৱৰ্তিত হৈ যায় আমাৰ জীৱন নতুন হৈ যায় আমি আগতে পাপত আছিলো মৰা আছিলো যীশু খ্ৰীষ্ট আহিলে আমাৰ পুনৰুত্থান হ'ব আমাৰ নতুন জন্ম হ'ব যেতিয়া মানুহ সত্য খ্ৰীষ্টান হয় সদায়
সিহঁতে নতুন জন্ম পায়, তাৰ লগত ক্ষমা পায়, অনন্ত জীৱন পায়, আৰু তাৰ পিছত কি হ'ব? ঈশ্বৰৰ আত্মাৰ ফল উলিয়াব, দেখা যাব। আত্মাৰ ফল, আত্মাৰ পবিত্ৰতা, আত্মাৰ মানে শব্দ, আচৰণ, চৰিত্ৰ সব নতুন হৈ যাব, ধুনীয়া হৈ যাব খ্ৰীষ্টানৰ জীৱনত। বহুত মানুহে কেৱল যীশুখ্ৰীষ্ট ধৰ্মৰ নেতাৰ হিচাপে লয়, কিন্তু যীশুখ্ৰীষ্টৰ ক্ষমতা আৰু শক্তিৰ কাৰণে বা শক্তিৰ প্ৰতি অচিনাকি হয়। আন এটা কথা হ'ল যে নতুন খ্ৰীষ্টান মানুহ সঁচাকৈ বৃদ্ধি পাব। সিহঁতৰ জীৱনত, আমাৰ জীৱনত এটা নতুন প্ৰেম, ডাঙৰ প্ৰেম আৰু ডাঙৰ অনুৰাগ ঈশ্বৰৰ কাৰণে আৰু যীশুখ্ৰীষ্টৰ কাৰণে থাকিব। আমাৰ জীৱন প্ৰেমেৰে পূৰ্ণ হৈ যায়, নতুন হৈ যায়, আৰু মানুহৰ অভ্যাস বেলেগ হৈ যাব। দৈনিকভাৱে বাইবেল পঢ়া, প্ৰাৰ্থনা কৰা, শুভবাৰ্তা প্ৰচাৰ কৰা, বা যি পাৰে ঈশ্বৰৰ পথত চলিব। আগতে যি আছিল মানুহে বাদ দিব। ঈশ্বৰৰ মানুহ, ঈশ্বৰৰ মনোনীত মানুহ নিশ্চয় এই নতুন ফল ওলাই আহিব। সঁচা খ্ৰীষ্টান নতুন সম্পৰ্ক হয় যীশুখ্ৰীষ্টৰ লগত, আৰু যীশুখ্ৰীষ্ট সেই দিনৰ পিছত মানুহৰ গুপ্ত ধন হ'ব, মানুহৰ আটাইতকৈ মূল্যৱান বিষয় হ'ব। যীশুখ্ৰীষ্ট আমাৰ ত্ৰাণকৰ্তা, আমাৰ প্ৰিয়জন। মই কম, সাৱধান, আপোনাৰ অৱস্থা কি? আপুনি মিছা নে সঁচা খ্ৰীষ্টান হয়? তোমালোক বিশ্বাসত আছানে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। নিজকে পৰীক্ষা কৰা আৰু সাৱধান, কাৰণ মিছা খ্ৰীষ্টান স্বৰ্গলৈ নাযায়।